নমস্কাৰ বন্ধুসকল, আপোনালোকে ভালে আছে চাগে। মোৰ ভাল হয়। মই কেতিয়াও আপোনালোকক বেয়া বুলি নকওঁ, কাৰণ বেয়া বুলি কোৱাৰ লগে লগে এটা প্ৰশ্ন উঠে, কিয় বেয়া, কি হয়। সেইকাৰণে আপুনি ভাল বুলি কৈ থৈ দিলে কোনো প্ৰশ্ন নকৰে আৰু, ঠিক আছে। মই আপোনালোকক প্ৰশ্নবোৰ সুধি থাকোঁ, আপোনালোকে ধুনীয়াকৈ উত্তৰবোৰ দি থাকে, মোৰো ভাল লাগে। মোৰ পিছপিনে আছে এটা, আমি লিখাত শৌচাগাৰ বুলি লিখোঁ, ঠিক আছে। আমি ধুনীয়াকৈ লিখোঁ। মই গাঁৱৰ যিহেতুকে মই ইয়াতে হেৰি কৰোঁ, ঠিক আছে। কিন্তু মই এতিয়া এটা ভাল প্ৰশ্ন লৈ আহি আছিলোঁ, মানে কৰ্মৰ সৰু ডাঙৰ নাই। আমি খেতিয়ক মানুহৰ কাৰণে আপোনাৰ কিছু আমাৰ পকী বা তেনেকুৱা হেৰি নাই। চব্জি বেপাৰীৰ ছোৱালীয়ে এইটোক লৈ ঠাট্টা কৰিছিলে চব্জি বেপাৰীৰ জীয়েকে। কিন্তু এইটোক নলবাৰী ভাষাত কি বুলি কয়, ভাল এটা নাম আছে। এইটোক কি বুলি কয়, তাৰমানে বতাহ দিছিলে, বতাহ দিয়াৰ কাৰণে টিং চিং হেৰি হৈছে, ঠিক আছে, টিংবিলাক পৰি গৈছে। এইটোক নলবাৰী ভাষাত কি বুলি কয়? কৰ্মৰ সৰু ডাঙৰ নাই, চব্জি বেপাৰীৰ জীয়েকেও এইটোতে সোণা নুলিয়াই, এইটোতে যায়। কিন্তু নলবাৰী ভাষাত এইটোক কি বুলি কয়, মই দেখাই দি আছোঁ। এইটোক গাঁৱৰ যিহেতুকে আমাৰ বাঁহ আছে, বাঁহৰে আমি বনাওঁ। এটা আছে, সেইটোত গোটেইবিলাকে হেৰি কৰে। মই কিন্তু এইটোত হেৰি কৰোঁ, কি বুলি কয়, ভাল লাগিব।